মৰাণত দৰিদ্ৰসকলক মৰাণৰ সাংবাদিকসকলে দুপৰীয়া আহাৰ প্ৰদান কৰে। লকডাউনত স্তব্ধ জনজীৱন। মহামাৰী কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে কৰিছে অহৰহ প্ৰচেষ্টা। লকডাউনৰ ফলত খাদ্য সংকটত পৰিছে দৈনিক দিনমজুৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া লোকসকল। এনে সময়তে দৰিদ্ৰ লোকসকলক এসাঁজ খোৱাৰ বাবে ফুড ফৰ অল নামেৰে কাৰ্যসূচী লৈছে চৰাইদেউ জিলাৰ আৰক্ষীয়ে। লকডাউনৰ পৰা আজিলৈকে একেৰাহে সমাজকৰ্মী সহযোগত আৰ্তজনক দুপৰীয়া এসাঁজ খুৱাই আহিছে চৰাইদেউ জিলাৰ অন্তৰ্গত 7খন আৰক্ষী থানাই। মৰাণহাট আৰক্ষী থানাতো প্ৰত্যেক দিনাই আৰক্ষীয়ে সমাজকৰ্মী আৰু দল সংগঠনৰ সহযোগত এই আহাৰ যোগান ধৰি আহিছে। এই লকডাউনৰ সময়ছোৱাত চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাই বৃহত্তৰ মৰাণ অঞ্চলৰ যিসকল দিন হাজিৰা কৰি খোৱা লোক তেখেতসকলে খাদ্যৰ যথেষ্ট সংকটত পৰিছিলে। সেইবাবে মৰাণহাট আৰক্ষী থানাই এই আৰ্তজনক লকডাউনৰ সম্পূৰ্ণ সময়ছোৱাত দুপৰীয়া আহাৰ যোগান ধৰি আহিছে। গতিকে মৰাণহাট আৰক্ষী থানাৰ এই মহানুভৱতাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও আজি মৰাণৰ সকলো সাংবাদিকে একত্ৰিত হৈ আমি মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত আমি এই আৰ্তজনক এসাঁজ খাদ্যৰ যোগান ধৰি আৰক্ষীক সহযোগিতা আগবঢ়াইছোঁ। এই চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণহাট আৰক্ষী থানাৰ যি লকডাউন বলবৎ হৈ আছে, লকডাউনৰ আৰম্ভণিৰে পৰা মৰাণৰ আৰ্তজনক দুপৰীয়া এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে। আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশক্ৰমে চৰাইদেউ জিলাত মুঠ 8খন থানাই এই ব্যৱস্থা কৰিছে আৰু মৰাণহাট থানাৰ ইয়াৰ অন্যতম। আমি আজি মৰাণ মহকুমা সাংবাদিক মঞ্চৰ তৰফৰ পৰা এই দুপৰীয়া যি এসাঁজ ভাতৰ যোগাৰ কৰিছে তাত আমি সহযোগ কৰিছোঁ। এনে এক মহান পদক্ষেপ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশক্ৰমে মৰাণহাট আৰক্ষী থানাৰ কৰ্তৃপক্ষই যিটো হাতত লৈছে তাক আমি আদৰিছোঁ। আৰু এনে এক মহান পদক্ষেপ যাতে আন সকলোৰে কাৰণে অনুকৰণীয় হয় তাকে আমি আশা ৰাখিছোঁ।